নমস্কাৰ জে মেডিকেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম নিউৰোকাইন প্লাছ NF ইনজেকশ্যনৰ বিষয়ে, ইয়াৰ ইউজ, ড'জ, ছাইড ইফেক্ট আৰু প্ৰাইজৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম, কোন কোম্পানী বনায়। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। আৰু যদি আপোনালোকৰ ভিডিঅ' ভাল লাগে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। নিউৰোকাইন প্লাছ ইনজেকশ্যন ইণ্ডিয়াৰ যিকোনো ফাৰ্মাচীত অতি সহজে পোৱা যায় আৰু যিকোনো ফাৰ্মাচীত এভেইলেবল আছে। ডক্টৰে এই ইনজেকশ্যন বহুত চইচ কৰা দেখা যায়। এই ইনজেকশ্যন মিডকাইন কোম্পানীয়ে বনায়। ইয়াৰ ৰেট হৈছে, এটা ইনজেকশ্যনৰ দাম হৈছে 25 টকা 99 পইচা। নিউৰোকাইন প্লাছ হৈছে এটা মাল্টিভিটামিন ইনজেকশ্যন। লগতে ইয়াৰ কিছুমান বেলেগো কাম আছে, য'ত দিয়া আছে মিক'কলাবিন, পাইৰিডক্সিন, নিক'টামাইন, এইখিনি দিয়া আছে। ইয়াত নাৰ্ভৰ কিছু সমস্যা আছে, যেনেকৈ পেৰালাইচিছ হোৱা, হাত ভৰি ঝিনঝিন কৰা, খিৰাবিলাকে টানি থকা, এনেকুৱা কণ্ডিশ্যনতো দিয়া হয়। যেতিয়া পেচেণ্ট একেবাৰে শাৰীৰিকভাৱে দুৰ্বল হৈ যায় ভিটামিনৰ অভাৱত, তেতিয়া এইখিনি সমস্যা দেখা দিয়ে। তেতিয়া এই ইনজেকশ্যন ডক্টৰে বেছি প্ৰেছক্ৰাইব কৰে আৰু পেচেণ্টেও সোনকালে আৰাম পায়। যেতিয়া পেচেণ্টৰ ভিটামিনৰ বেছি অভাৱ হয়, তেতিয়া তোক ইমাৰ্জেঞ্চি হিচাপত ফাইল বা নেচাৰেল যিটো ফল ফ্ৰুটৰ সলনি তেওঁলোকক ইনজেকশ্যন দিয়া হয়, যাতে পেচেণ্টে সোনকালে ৰিলিফ পায়। শৰীৰৰ যিটো প্ৰব্লেম আছে এই প্ৰব্লেমৰ পৰা ৰক্ষা পায়, সেইকাৰণে এই ইনজেকশ্যন দিয়া হয়। যেতিয়া পেচেণ্ট শাৰীৰিকভাৱে বেছি দুৰ্বল হৈ যায়, তেতিয়া তেওঁৰ হাতত সময় কম থাকে। এই সময়ৰ অভাৱৰ কাৰণে তেওঁক কোনো ধৰণৰ ভিটামিন চিৰাপ বা নেচাৰেল ফল ফ্ৰুটৰ সলনি তেওঁক অতি সোনকালে ৰিলিফ পাবৰ কাৰণে নিউৰোকাইন প্লাছ ইনজেকশ্যন দিয়া হয়, যিয়ে নেকি শৰীৰত অতি সোনকালে সুস্থ কৰি তুলিব পাৰে। নিউৰোকাইন প্লাছ NF ইনজেকশ্যনত কি দিয়া থাকে, কি কম্বিনেশ্যন দিয়া থাকে? মিক'লাভিন দিয়া আছে 1500 mg আৰু পাইৰিডক্সিন দিয়া আছে 100 mg, নিক'টামাইন দিয়া আছে 100 mg আৰু বেঞ্জাইল এলকহল দিয়া আছে 2%। এইখিনি কম্বিনেশ্যন দিয়া থাকে। আৰু যেতিয়া ইয়াত নিক'মাইচিন দিয়া আছে, ই নাৰ্ভৰ কাম কৰে, বহুত ভাল কাম কৰে। যেতিয়া পেচেণ্ট বেছি দুৰ্বল হৈ যায়, তেতিয়া তেওঁৰ কাৰণে ই বহুত ভাল এটা কাম কৰে। নিউৰোকাইন প্লাছ NF ইনজেকশ্যন কোন পেচেণ্টে ল'ব পাৰে? নিউৰোকাইন NF প্লাছ ইনজেকশ্যন ডক্টৰৰ পৰামৰ্শ মতে ল'ব লাগে। নিজ ইচ্ছামতে এই ইনজেকশ্যন ল'ব নালাগে। 18 ইয়াৰ্ছৰ ওপৰৰ পেচেণ্টে ল'ব পাৰে। যিসকলৰ কিডনীৰ প্ৰব্লেম আছে, হাৰ্টৰ প্ৰব্লেম আছে, সেইসকল পেচেণ্টেও ল'ব পাৰে। আৰু নতুন মাতৃত্ব লাভ কৰা মাতৃসকলে লোৱাৰ সময়ত ডক্টৰৰ লগত আলোচনা কৰি ল'ব। য'ত আপুনি ইনজেকশ্যন মাৰিব তাত চুইলিং হ'ব পাৰে বা পেইন হ'ব পাৰে, এটা কমন ছাইড ইফেক্ট।